সেউজী ধৰণীৰ কৃষি চৰালৈ আপোনালোকক স্বাগতম। আজি আমি ধান খেতিত দেখা দিয়া ভেঁকুৰ বা ফাংগাছজনিত বেমাৰৰ বিষয়ে আলোচনা কৰিম। আশা কৰিম যে আপোনালোকে বেমাৰৰ লক্ষণবোৰ ভালদৰে বুজি উঠি যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। সেয়া আহক আমি ধান গছত দেখা দিয়া ভেঁকুৰজনিত বেমাৰবোৰৰ বিষয়ে জানি লওঁ। কঠীয়াতলিতে হওক কিংবা মূল পথাৰতে হওক, ধান গছৰ পাতত প্ৰায় দেখাত তিলটোৰ দৰে ফুটফুটীয়া দাগ কিছুমান পৰে। প্ৰথম অৱস্থাত ফুটবোৰ ঘূৰণীয়া হয় আৰু পাছলৈ ক্ৰমে বাঢ়ি ডিম্বাকৃতিৰ হয়। ফুটবোৰৰ মাজজোখৰ মটীয়া বৰণৰ আৰু চৌপাশটো মুগা বা হালধীয়া বৰণৰ হয়। এই মুগা বা হালধীয়া চকৰিটোৰ বাবে এই বেমাৰবিধক চিনি পাবলৈ সহজ হয়। থোক মেলাৰ পাছত বেমাৰবিধে দেখা দিলে গুটিত মুগা বৰণৰ ফুট পৰে। মাটিত উপযুক্ত খাদ্যৰ অভাৱ হ'লে বেমাৰবিধ বেছি প্ৰকট হয়। তদুপৰি যিবোৰ জাতক বেছি সাৰৰ প্ৰয়োজন, বিশেষকৈ নাইট্ৰজেনযুক্ত সাৰৰ আৱশ্যক হয়, সেইবোৰ জাতত বেমাৰবিধ বেছিকৈ হোৱা দেখা যায়। সেয়ে এই লক্ষণটোক অৰ্থাৎ ফুটফুটীয়া দাগ পৰাটোক গছজোপাৰ ভোক লগাৰ চিন বুলি কয়। প্ৰকৃততে এয়া এবিধ বেমাৰৰ লক্ষণ। ইংৰাজীত বেমাৰবিধক ব্ৰাউন স্পট বুলি কয়। এনে বেমাৰ হোৱা গছৰ পৰা বীজ সংগ্ৰহ কৰিব নালাগে। আনহাতে মাটি পৰীক্ষা কৰি পথাৰখনত আৱশ্যক হোৱা সাৰৰ পৰিমাণ জানি ল'ব লাগে। পৰীক্ষাৰ বাবে মাটি কেনেদৰে সংগ্ৰহ কৰিব লাগে সেই বিষয়ে আমাৰ এই চেনেলত আন এটা ভিডিঅ'ত দেখুওৱা হৈছে। যিসকলে নিজৰ মাটি এতিয়াও পৰীক্ষা কৰা নাই, তেখেতসকলে ভিডিঅ'টো চাই যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব। বীজ সিঁচাৰ আগে মেনকজেব নাইবা কেপ্টান ঔষধেৰে বীজ শোধন কৰিব। মূল পথাৰত বেমাৰবিধ দেখা দিলে প্ৰতি বিঘাত 4 কিলোগ্ৰাম পটাছ ছটিয়াই ভালদৰে বোকাৰ লগত মিহলাই দিব। প্ৰতিটো গুছাত 2 পৰা 5% আক্ৰান্ত পাত দেখিলে মেনকজেব এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব। ধান গছৰ পাতত প্ৰায় মুগা বৰণীয়া দেখিবলৈ মাকুটোৰ দৰে ফুট কিছুমান দেখা যায়। পাছত ফুটবোৰ লগ লাগি বহল হৈ পাতখিলা জ্বলি যোৱাৰ দৰে হয়। অসমীয়াত এবিধ বেমাৰক পাত জ্বলা বেমাৰ বুলি কয়। ইংৰাজীত কয় লিফ ব্লাষ্ট। পাতৰ উপৰিও বেমাৰবিধ গাঁঠি বা থোকৰ গুৰিত দেখা দিব পাৰে। গাঁঠিত হ'লে সেই অংশ গা গছৰ পৰা ছিঙি যায়। সেইদৰে থোকত দেখা দিলে থোকটো পোখাৰ পৰা ছিঙি যায়। ধানৰ এবিধ অতি মাৰাত্মক বেমাৰ। সঠিক সময়ত নিয়ন্ত্ৰণ নকৰিলে বেমাৰবিধ অতি সোনকালে পথাৰত বিয়পি পৰিব পাৰে। আনহাতে ব্যৱহাৰ কৰা জাতবিধৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাথাকিলে গোটেই পথাৰখন জ্বলি যোৱাৰ দৰে হৈ মৰি যায়। এইবিধ বেমাৰ হোৱা অঞ্চলৰ পৰা বীজ সংগ্ৰহ কৰিব নালাগে। বীজ সিঁচাৰ পূৰ্বে মেনকজেব নাইবা কেপ্টান ঔষধৰ এচামুচ প্ৰতি কিলোগ্ৰাম বীজৰ লগত মিহলাই শোধন কৰি ল'ব লাগে। এই দুয়োবিধ উপলব্ধ নহ'লে কাৰ্বেণ্ডেজিম, ট্ৰাইচাইক্লজল নাইবা পাইৰকুইনল নামৰ ঔষধ ব্যৱহাৰ কৰিব পাৰে। পোখা মেলি থকা সময়ত বেমাৰবিধে দেখা দিলে ইউৰিয়া টপ ড্ৰেছিং বন্ধ কৰি পটাছ সাৰ প্ৰতি বিঘাত 4 কিলোগ্ৰামকৈ ছটিয়াব। বেমাৰ বাঢ়ি অহা পৰিলক্ষিত হ'লে কাৰ্বেণ্ডেজিম নাইবা থায়ফানেট মিথাইল এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই 15 দিনৰ অন্তৰে অন্তৰে প্ৰয়োগ কৰিব। পোখা মেলি থকা সময়ত পানীৰ ঠিক ওপৰতে থকা পত্ৰ আৱৰণিত কজলা বা পাতল সেউজীয়া বৰণৰ দাগ পৰা দেখা যায়। দেখাত চবকা পৰা যেন লাগে বাবে এই বেমাৰবিধে অসমীয়াত গছৰ চবকা পৰা বেমাৰ বুলি কয়। পত্ৰ আৱৰণখনিক বহু ঠাইত বৌখা বুলি কয়। সেয়ে বেমাৰবিধক বৌখাত চবকা পৰা বুলিও কোৱা হয়। ইংৰাজীত কয় চিথ ব্লাইট। কোনো নিৰ্দিষ্ট আকাৰ নথকা দাগবোৰ গা গছৰ পৰা পাতলৈকো বিয়পি পৰে। আক্ৰান্ত গোচাটোৰ পত্ৰ আৱৰণিখন ভালদৰে চালে কলা মটীয়া বৰণৰ গুৰি কিছুমান দেখা যায়। এইবোৰেই বেমাৰৰ বাহক। গুৰিবোৰ পানীত পৰে আৰু সময়ত
ইয়াৰ পৰা ভেঁকুৰবিধ ওলাই পানীৰ সহায়ত গোটেই পথাৰখনতে বিয়পি পৰে। পোখা মেলি থকা সময়ত বেমাৰবিধ দেখিলে ইউৰিয়াৰ টপ ড্ৰেছিং বন্ধ কৰি দিব আৰু আগেয়ে কোৱাৰ দৰে পটাছ সাৰ ছটিয়াব। বেমাৰৰ লক্ষণ বাঢ়ি অহা দেখিলে কাৰ্বেণ্ডাজিম নাইবা থাইঅফানেট মিথাইল এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই 15 দিনৰ অন্তৰে অন্তৰে প্ৰয়োগ কৰিব। গেৰ ধৰা সময়ত পত্ৰৰ আৱৰণীখনত ছাইবৰণীয়া কিছুমান দাগ দেখা যায়। দাগবোৰৰ কাষবোৰ ৰঙচুৱা বা মুগা বৰণীয়া হয়। আক্ৰান্ত অংশটো পচি মৰি যায়। এইবিধক চিথ ৰট বা বৌখা পচা বেমাৰ বুলি কোৱা হয়। এইবিধ বেমাৰৰ বাবেও চিথ ব্লাইটৰ বাবে লোৱা ব্যৱস্থাই গ্ৰহণ কৰিব লাগে। কোনো কোনো অঞ্চলত ধান গছবোৰ বাগৰি যোৱা দেখা যায়। ওচৰৰ পৰা চালে দেখা পাব যে গোচাবোৰৰ গুৰিবোৰ কলা বৰণৰ আৰু লগতে এটা বেয়া গোন্ধ ওলাইছে। পচি যোৱা গুৰিটো ভালকৈ চালে সৰিয়হটোৰ সমান কলা বৰণীয়া গুটি কিছুমান দেখাব। এয়া গুৰি পচা বা ষ্টেম ৰট বেমাৰৰ লক্ষণ। পোখাত আঘাত থাকিলে বেমাৰৰ ভেঁকুৰবিধ সহজে গা গছৰ ভিতৰলৈ সোমাব পাৰে। সেইবাবে মজাখুৱাই আক্ৰমণ কৰা গোচাত বেমাৰবিধ সহজে হ'বলৈ সুবিধা পায়। মনত ৰাখিব, গোচা বাগৰি যোৱাটো বেমাৰবিধৰ শেষ অৱস্থা। এই সময়ত ঔষধ প্ৰয়োগ কৰি একো ফল পোৱা নাযাব। সেয়ে যিবোৰ পথাৰত আগেয়ে ৰোগবিধ হোৱা দেখা গৈছিল সেইবোৰ পথাৰত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব লাগে। ধান চপোৱাৰ পাছত নৰা খেৰ আদিবোৰ জ্বলাই দিলে পাছৰ বছৰ বেমাৰ হোৱাৰ সম্ভাৱনা কম। মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগ কৰি বেমাৰ কম কৰিব পৰা যায়। ঘনাই পথাৰখন নিৰীক্ষণ কৰি থাকি 2-5% গোচা আক্ৰান্ত হোৱা দেখিলে কাৰ্বেণ্ডাজিম নাইবা থাইঅফানেট মিথাইল এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশত স্প্ৰে কৰিব লাগে। দৰাবোৰৰ মাজে মাজে কিছুমান পোখা প্ৰায়ে ওখ হৈ যোৱা দেখা যায়। ওখ পোখাৰ বেছিভাগ পাছলৈ মৰি যায় আৰু বাচি থকাবোৰত থোক ওলালেও পতান হয়। এয়া বাক্কানি নামৰ এবিধ বেমাৰৰ লক্ষণ। বীজ শোধন কৰি সিঁচিলে বেমাৰবিধৰ পৰা হাত সাৰিব পৰা যায়। পাছত পথাৰত দেখা দিলে ওখ গছবোৰ উভালি কাৰ্বেণ্ডাজিম নাইবা থাইঅফানেট মিথাইলৰ এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে নিৰোগী গোচাবোৰ বেমাৰ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। আজিৰ আলোচনাত আমাৰ পথাৰত দেখা দিব পৰা ভেঁকুৰজনিত বেমাৰকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ। ভাইৰাছৰ বাবেও ধান গছত কেইবিধমান বেমাৰ হ'ব পাৰে। তেনেবোৰ বেমাৰৰ বিষয়ে আমি পাছত আলোচনা কৰিম। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।